সপোন থাকে মানে এইখন লোৱাৰ কিন্তু দিব্যাটো বহুত ডাঙৰ হয় বাৰু নাই ডাঙৰ নহয় কষ্ট কৰি আহিছিলোঁ কষ্ট কৰি থকা লগতে এতিয়াহে পোৱা যাব তুমি কৰি আছা আজি ফাৰ্ষ্ট টাইম লাৰি পালোঁ দিব্যাৰ লগত লৈ আহিছোঁ এটা অন্য এটা ভিডিঅ' মানে আজি আহিছোঁ সকলোৰে পৰিচিত ভাঙা টিভি আৰু মানে দিব্যাৰ ঘৰত আহিছোঁ এই গোস্বামী আহিছে আৰু এই ডন আহিছে একেলগে আহিলোঁ এবাৰ ঘৰখন দেখাই দিওঁ আৰু কেনেকুৱা হয় ভাঙা টিভি সদায় চায়ে থাকে আপোনালোকে আজি মোৰ চেনেলৰ জৰিয়তে তেওঁৰ ঘৰখনকে দেখাই দিওঁ বলকচোন এবাৰ সোমাই যাওঁ ভিতৰলৈকে আগতে দেখাই লৈছোঁ এইটোৱে ঘৰ পূৰা মন্দিৰ চন্দিৰ বনাই আছে বিয়া বাৰু পাতিব নেকি এতিয়া নতুনকৈ এখন থৈ ল'লোঁ পূৰা মিস্ত্ৰী দাদা কৰি আছে আৰু কিমান বাকী আৰু কিমান বাকী এই বঢ়িয়া বঢ়িয়া মন্দিৰ বিয়া পাতিব নাই দিব্যাৰ এই বঢ়িয়া এইয়া দিব্যাই ঘূৰি থকা গাড়ীখন পূৰা 3551 সোমাই যাই আছোঁ কি কৰি আছে নাজানো দেই বহি আছে বাৰু এই ডন ভাই আৰু দিব্যা দিব্যা অঁ ভিডিঅ' ধৰি আছোঁ ৰ কিবা এটা কওঁ আজি প্ৰথম দিনত আহিলোঁ ভাই কি ক'ম তাৰপিছত মৃণাল ভাগৱতী ধুনীয়া ইউটিউব চেনেল দেই সকলোৱে চাব আৰু আজি আহিছে আমাৰ ঘৰত তাৰপিছত আহি কেনেকুৱা পাইছে সি বাৰু বঢ়িয়াকৈ দেখাই যাব আৰু ডন আগতে সোমাই গৈছে ভাস্কৰ আছে ইফালে ভাস্কৰ আছে দিব্যাৰ ৰুমটো অলপ দেখাই দিওঁ একদম চালিয়া ৰুম বনাইছে দেখোন নাই বঢ়িয়া বনাই দিব্যাৰ নালাগে সপোন থাকে মানে এইখন লোৱাৰ কিন্তু দিব্যাটো বহুত ডাঙৰ হয় বাৰু নাই ডাঙৰ নহয় কষ্ট কৰি আহিছিলোঁ কষ্ট কৰি থকা লগতে এতিয়াহে পোৱা যাব তুমি কৰি আছা আজি ফাৰ্ষ্ট টাইম লাৰি পালোঁ দিব্যাৰ লগত চিলভাৰ প্লে হয়নে চিলভাৰ চাই লওঁ ভাল কালা দিবিয়ে গোহাঁই চবৰে সপোন ভাই মোৰো সপোন আছে কিন্তু কিমান দূৰ নাজানো একো চিন্তা নাই ৰাইজে চাপৰ্ট কৰিলে হ'ল আৰু ভাল কাম কৰিলে হ'ল ফাৰ্ষ্ট টাইম লাৰি পালোঁ মজা আৰু দিব্যাৰ ৰুমটো দেখাই আছোঁ এতিয়া বৰ্তমান বাহ সুন্দৰ একদম কেনো আনছা এইটো হ'ল আজি দুদিনমান কিন্তু বিৰাট চৰ উৎপাত সেইকাৰণে কুকুৰ আনিছোঁ বেলেগত হ'ল কুকুৰবিলাক পুহি থাকে সেইকাৰণে আমাৰ অলপ পুলিচৰ আছোঁ এই বাহ মজা কৰবেনো আনলি এইটো অলপ দূৰৰ পৰাই অনা উচিত বাৰু কৰবে এইটো মংগলদৈ পাৰে কিমান দূৰ নাপায়ে মংগলদৈত বাহিৰৰ পৰা আহিছে কিজানি অলপমান এই কি বস্তু কওঁ টিকটক কাৰ দিব্যাৰ নেকি মিলিয়ন লাইক হৈ আছিল 2 মিলিয়ন টিকটকত অনুৰাগী এজন লগ পালোঁ দাদা আপোনাৰ ঘৰনো ক'ত মোৰ ঘৰ ৰামগাঁৱত ৰামগাঁৱনো কোনফালে মহিলাবাদে দক্ষিণীয় হয় মাইল দূৰ হয় এনেই আহিছিলে আৰু খবৰ এনেই খবৰ ল'ব আহিছিলোঁ আৰু তাৰমানে হেৰি মোবাইলত চাই থাকোঁ হেৰি চিৰিয়েলখন বৰ জনপ্ৰিয় হৈছিল ভাল পাইছোঁ ভাল পাই আৰু আশীৰ্বাদ এটা দিবৰ কাৰণে আৰু বিয়াত ঠিক আছে ভাল লাগিলে টিকটক বেন হৈছে এইটো কোনে কৰিছিল বা বেয়া দেখোন লাঠি ঘূৰোৱা দেখোন বা দিব্যা মোৰ লগা হৈছিলে এতিয়া পৰা নাই মই কেনেকৈ ক'ত শিকিছিলি এইগিলা মই বহুত শিকিলোঁ ভাইভাগত শিকিছিলোঁ এইটো 2020ত দিছিলে আপলোড দিব্যাৰ টিকটক আজি ঘূৰাই পালা লাইটৰ বাহাদুৰি চাওকহে লাইটৰ বাহাদুৰি বা দিব্যা লাইট দেখোন তামাম দিছে ঐ ভাই দিব্যা কুকুৰটোৰ নাম কি থৈছে ঐ গুড্ডি এইখিনি অটোলাই পৰে নহয় জানো কি কবি দিব্যা কওঁ ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা দিছোঁ ইমান পুৰণা বস্তু এটা দেখাইছোঁ কিবা ক'ব পাৰে আগৰ টিকটকৰ ভিডিঅ'বিলাক ঘূৰাই পাইছোঁ কেনেকৈ পাইছোঁ সিহে জানে মই পোৱা নাছিলোঁ আজি পাই ভাল লাগিল মনটো কিবা খুৱাব লাগিব বুলি কৈছোঁ মানুহটো তাৰমানে শ্বুটিঙত চিপিৰা মানে ৰিয়েলতো চিপিৰা আমি কৰিব গৈছে কেনেকৈ হ'ব এনেকৈ হ'লে নহ'ব না বিয়াত সাংঘাতিক আহে দুনিয়া ইউটিউবৰ পৰা মাল মুখা পাই আছে পোৱাই নাই চাগে ৰাইজে জানে নহয় লাখে জানছি মালক ঘূৰি চাহ লৈ আহিলি ঘূৰি কিবা এটা কৈ যা চবে ৰাইজেতো চাই থাকে দিব্যাৰ ভিডিঅ' আপুনি কিবা এটা কওক আৰু দিব্যাৰ মাক মানে দেই ভগৱানৰ আশীৰ্বাদত মানে সেইখিনি আগবাঢ়ি গৈছে বাৰু হয় আশীৰ্বাদ থাকক হয় আৰু ভগৱানৰো আশীৰ্বাদ লাগিব সকলোৰে হয় জানো আপুনি পটককৈ চাহ বনালে আমি আহিছিলোঁ মাত্ৰ
দিয়ক দিয়ক পিছে ঠিক আছে চাহ খাই চাহ মেইন নে কি গোস্বামী চাহটো খা চাহ খাব লাগিব এতিয়া চাহ দিছে ধুনীয়াকৈ আৰু দুটা চাহ দে নাখা নেকি এইয়া চাহ কেনেকুৱা লাগিছে ভাই তোমাৰ টাইম কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ক'ব নালাগে আৰু মানে মোৰ এইখনৰ নাম কি চিলভাৰ প্লে বটন চিলভাৰ প্লে বটন এইখন দেখা পাই একদম দিল খুচ মানে দীপদাৰ চিলভাৰ প্লে বটন মজা আৰু ভাই অনুভৱ চালিয়া খুব কাজিয়া কিবা বোলে চেণ্ড কৰিব নোৱাৰি পাৰি নহয় নৰিয়েই ভাই পালি আকৌ নেজানো মই চাৰ্চ কৰি চাওঁ মোৰ একাউণ্টটোতে যদি চাহটো চাহ পাই নহয় যদি কিয় ৰাখি দিছা যদি আনলে গাঁৱত পাৰি চলাঠা নৰি এতিয়া ক'ব লাগে সেনেকৈ নাহে নহয় আকৌ মুখত সেনেকৈ পটকৈ ধৰাৰ লগে লগে নাহেতো কথাবিলাক কবিতা নাই এতিয়া কবিতা ক'লিয়ে কেনেকৈ গাম কিবা এটা ক'বাই লাগিব ভাস্কৰে জানে ভাস্কৰক কহি বেলেগৰ গা উঠি দিয়া 1 নম্বৰ ভৰি কাটি দিব সি তলত গান এতিয়া মনত নাই কেনেকৈ গাম নহয় দীপদাৰ এতিয়া বিয়া কেতিয়া পাতা ঘৰ চন্দ পুৰা টিকটক বনালি মন্দিৰো হৈয়ে আছে বিয়া পাতিব লাগিব যেতিয়াই কইনা পাওঁ ভাল চাই মনে মিলা তেতিয়া পাতিব লাগিব কইনা চাই থকা নাই নেকি কইনাটো চাই বহুতে বুলি চাই থোৱা নাই থাকা হান লাগে নাই নাই বহুতে কৈ থাকা হান পায় কিন্তু চবেই ভাবোৱে সেনেকৈ থাকা হান বুলি সময়ত বিয়া হ'ল আৰু যিবিলাক ফোন কৰি থাকে মেছেজ কৰি থাকে কেনেকৈ নকৰে নেকি গোস্বামী হ'ল মিহি গুণ্ডা চেনি তাৰমানে সিয়া চেনি খাওঁতে খাওঁতে ডায়েবেটিছ হৈ গৈছে আৰু এই বিকাশে কলিহে ভাল লাগে গোস্বামী হ'ল বিৰাট সাংঘাতিক দীপদা আমি এটা টুৰ এটাত যাওঁ গোটাই মখাই লগ লাগি কোন জেগাত ক'ৰবাত যাওঁ আৰু চবেই দেখোন লাডাখ চাডাখ যাই আছে আমি লাডাখ নাযাওঁ বাৰু আমি ক'ৰবাত ওচৰে পাজৰে 2 দিন মানত থকাকৈ কেম্প চেম্পটো নি পেলাই শিৱসাগৰ যামে প্লেনিং হৈ একেবাৰে গোটাই মখা যাওঁ আৰু দলে বলে গোটেই মুখা যাওঁ কথা নাই কোনোবা ধৰিলেও পিছত কথা নাই দীপদা আমাৰ কেতিয়া যায় সপোন এটা আছে গোটেইকেইটা একেলগে যোৱা দীপদাকো ক'লোঁ যাম দে একেলগে যাম এনজয় কৰিম ফূৰ্তি কৰিম আৰু ভিডিঅ'বিলাক বনাই থাকিম চাই থাকিবি আৰু ইহঁতকো চাই থাকিবি আৰু চবে লাইক কৰিবি শ্বেয়াৰ কৰিবি কমেণ্ট কৰিবি ভুল হৈছে ভাল হৈছে আৰু ইহঁতেতো জানে মই মানে এটা কথা নাজানিলেও একো মই কৈয়ে থাকোঁ ইয়াৰ আজিতো স্পেচিয়েল গেষ্ট ঘৰত আহিছোঁ দীপদাই কওঁ মই বাৰু আজি বেয়া হৈ আছোঁ চিলিণ্ডাৰ আকৌ আজি চিলিণ্ডাৰ কি ক'ব আৰু কি কোৱা দে ভাল লাগিল আৰু চাই থাকিবি দেই আৰু এইটো ভিডিঅ' যদি চাই ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবি আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি আৰু নতুন নতুন প্ৰতিভাবিলাক বিকাশ কৰি আছে আৰু 1K হ'বৰ কাৰণে বেছি নাই মোক বঢ়িয়া এয়া 1K হ'ব কম দিনত যাতে 1 লাখ ছাবস্ক্ৰাইবাৰ কৰে সকলোৱে আৰু জেগাবিলাক দেখুৱাই থাকিব ধুনীয়াকৈ দীপদাৰ মুখত আমি খিতেকৈ গানটো মুখস্থ নাই বেলেগ দিনা শুনাই দিম আকৌ মৃণালৰ চেনেলত মই আকৌ বঢ়িয়াকৈ ব্লগ বনাম বঢ়িয়া প্ৰায় ভিডিঅ'টো সামৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ দীপদাইটো ক'লে আৰু দীপদাৰ ঘৰৰ পৰাই সামৰিছোঁ আৰু ধন্যবাদ